এই কথাষাৰ আপোনাক কোনোবাই কৈছেনে বাবু ভাত খালা? আচলতে কথাটো কি হয়, এইটো যেতিয়া মই নিউজত ওলাই তেতিয়া বাবু ভাত খালা বুলি মই বহুতে বাবু ভাত খালা বুলি মোকে নিজে মই কিবা এটা কৰিছোঁ এনেকুৱা টাইপৰ বহুতে মোক ফোন কৰিছিল, বহুতে মেছেজ কৰিছিল। কিন্তু প্ৰায়ে মোক মেছেজততো এতিয়াও ষ্টিল সুধি থাকে যে বাবু ভাত খালা, আৰু এইটো সুধিলে মই বিশেষ বেয়া পাব লগা নাই, মই বিশেষ বেয়াও নাপাওঁ, আমোদ পাওঁ আচলতে। আৰু মোক প্ৰথম কোনোবাই কৈছে নেকি বুলি ক'লে মই এটা জমনি এটা কওঁ। সেইখিনি সময়ত জুবিনদাক মই লগ পোৱা নাই, বোম্বেত আছিল, মানে কেইটামান দিনৰ কাৰণে গৈছিল চাগে, মুঠতে লগ পোৱা নাছিলোঁ। তো লগ পোৱাৰ পিছত জুবিনদাই ডাইৰেক্ট মোৰ প্ৰশ্নটো কৈছে কি বাবু ভাত খালা। জুবিনদাই মোক যথেষ্ট মৰম কৰে, সেইটো গম পায় আপোনালোকসকলে, নিজৰ ভাইটিৰ নিচিনা। তো ডাইৰেক্ট সুধিছে আৰু বাবু ভাত খালা এনেকৈ সুধিছে। তো সেইটো বস্তু মোৰ ভাল লাগিছিল সেই সময়ত, মানে জুবিনদাৰ মুখত সেইটো কিবা এটা ভাল পাওঁ যিহেতু মানুহজনক, তো তেনেকৈ সুধিছিল সেইটো মোক। আৰু প্ৰায় মানুহে সোধে, কিন্তু মোক এতিয়াও সোধে, ষ্টিল সোধে। সদায় মূৰত মৰা পাকটোৰ ৰহস্য কি? আচ্ছা, এতিয়া কথাটো হ'ল কি, মূৰত মৰা পাকটোৰ ৰহস্য কি বুলি ক'লে, প্ৰথম কথা হ'ল মই যেতিয়া পেডেল মাৰি কৰোঁ, পেডেল মাৰি আগৰ পেডেল মাৰিলৈকে আৰু মোৰ মানে চুলি অলপ কমি গৈছিল, আৰু এতিয়া বহুত কমিল। তো তেতিয়া মই পেডেল মাৰিৰ সময়ত মই চুলি পাকটো মৰা নাছিলোঁ, কিন্তু মই পেডেল মাৰি সময়ত যেতিয়া মই মঞ্চ কৰিব যাওঁ, তেতিয়া মঞ্চ এখনত মোৰ বন্ধু এজনে গোলাঘাটত বন্ধু এজনে মোক এখন গামোচা মাৰি দিছিল। পেডেল মাৰি মই তাতে 13 বাৰ নে 14 বাৰ পেডেল মাৰি গাব লগা হৈছিল। তো তেতিয়া মোক মানুহবিলাকে কান্ধত উঠাই লৈ গৈছিল। লৈ যাওঁতে মোক পাগুৰিটো মাৰি দিছিল সি গামোচাৰে, কিন্তু তাৰপিছত মই তেতিয়া পিছত ফটোবিলাক চালোঁ, ভালে লাগিছেচোন, এনেও চুলি কম আছে। তো তাৰপিছত তেতিয়াৰ পৰা তাৰমানে এই পাকটো মাৰিলোঁ। তেতিয়াৰ পৰা আচলতে মোৰ এইটো পৰিচয় হৈ গ'ল, আৰু সেইকাৰণে এতিয়া চবেই সোধে মোক, কিবা লাইভ আহিলে সোধে এইটো পাকটোৰ ৰহস্য কি। সৰুতে কৰা এনে এটা দুষ্টালি যিটো আজিও কোনেও গম নাপায়। এইটো মানে ইমান মনত নাথাকে আচলতে। দুষ্টটো আছিলোঁ, তামাম দুষ্ট আছিলোঁ, যথেষ্ট দুষ্টালি, বহুত দুষ্টালি কৰিছোঁ। আৰু আমাৰ সৰুতে আমি বহুত দুখীয়া আছিলোঁ, তো টিভি নাছিল। তো কেতিয়াবা ৰাতি মই এনেই হ'লে ভয় লাগে মোৰ বাহিৰত ওলাই যাব। আমাৰ কাষৰ মানে দূৰত অলপ টিভি আনিছিল বা VCD আছিল আগতে। তো তেনেকুৱা থাকোঁতে মই কি কৰিছিলোঁ, সেই বিচনাৰ পৰা উঠি মাৰ লগৰ পৰা উঠি মই তেনেকৈও ভিডিঅ' চাব গৈছিলোঁ, মানে চিনেমা চাব গৈছিলোঁ। তেনেকুৱা দুষ্টালিবোৰ মনত আছে। সেইটো দুষ্টালি এটা সৰু, আৰু তেনেকৈ বিশেষ মনত পৰা নাই। কিন্তু যদি গায়ক নহ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন? গায়ক নহ'লে মই কি হ'লোহেঁতেন, এইটো মোৰ বিশ্বাস আছিল যে মই এটা যিকোনো মেকানিকেল কামত সেইটো গাড়ীৰ মেকানিক হ'ব পাৰে, টিভিৰ মেকানিক হ'ব পাৰে, যিকোনো মেকানিকেল মই কামবিলাক কৰি ভাল পাইছিলোঁ। আৰু সৰুৰ পৰা মই এইটো ইণ্টাৰেষ্ট এতিয়াও মই কিবাকিবি হাতুলি মই এতিয়াও কিবাকিবি স্ক্ৰু ড্ৰাইভাৰ লৈ পেলাই প্ৰায় ঘৰৰ কিছুমান কাম কৰি থাকোঁ মই সৰু সুৰাকৈ। তো তেনেকুৱা মই নিশ্চয় মেকানিকেল কিবা কামত সোমালোঁ হয়। মেকানিক হ'লোঁ বুলি, আমাৰ যিটো মেকানিক বুলি হ'লোহেঁতেন বুলি ক'লেও ভুল নহ'লহেঁতেন। খং কেতিয়া উঠে আৰু তেতিয়া সচৰাচৰ কি কৰে? আচলতে খং আছে, এইটো মানুহে মোক মোৰ খংটো তেনেকৈ দেখা নাই। আচলতে মোৰ যথেষ্ট খং আছে মানে কি, মই মিছা কথা ক'লে খং উঠে। মই মিছা কথা একদম সহ্য কৰিব নোৱাৰোঁ। তো খং উঠে, মিছা কথাতে বেছিভাগ খং উঠে। আৰু মই তেতিয়া বন্ধুবৰ্গৰ লগত আড্ডা মাৰি ভাল পাওঁ, খুব আড্ডা মাৰোঁ। তেতিয়া মই বন্ধুখিনিৰ লগত ওলাওঁ, আৰু বন্ধুৰ লগত লাগিলে আৰু উপায় নাই, অকলশৰে থাকোঁ। আৰু ঘৰৰ কেতিয়াবা লাগিলে মই বন্ধুৰ লগত কথা পাতোঁ, বা টিভি চাই থাকোঁ। টিভিটো মই বহুত চাওঁ, কিন্তু মই তো টিভিত চাই তেনেকৈ মই সময়খিনি পাৰ কৰোঁ। কিন্তু মিছা কথা ক'লে মোৰ বহুত বেছি খং উঠি যায়। সাধাৰণতে মানুহে কামৰ বিৰতিত মনোৰঞ্জনৰ বাবে সংগীত শুনে, কিন্তু আপোনাৰতো পেচাই সংগীত। আপুনি কৰ্মবিৰতিত কি কৰে?
এতিয়া কথাটো হয় এতিয়া মই যিহেতু সংগীতৰে মানুহ তো কৰ্মবিৰতিত কি কৰোঁ বুলি ক'লে আচলতে মই টিভি চাওঁ বহুত আৰু বন্ধুৰ লগত যথেষ্ট আড্ডা মাৰোঁ মই বন্ধুৰ লগত আড্ডা মাৰি টাইম নাপাওঁৱে যিখিনি টাইম পাওঁ আৰু সেইখিনি সময় মই বন্ধুৰ লগতে টাইম আড্ডা মাৰি কটাওঁ আৰু ঘৰত টিভি চাওঁ আৰু ঘৰত সৰু সুৰা কাম কৰোঁ কিন্তু বেছিভাগ সময় কৰ্মবিৰতিত মই টিভি চাওঁ গানটো কৰোঁৱে বাৰু এইটো গানৰ যিহেতু মানুহ গীত বাণী বন্ধনৰ সময়ত হোৱা এটা খুহুতীয়া ঘটনা এই ঘটনা বুলি ক'লে আমাৰ আচলতে মই যেতিয়া গান গাওঁ মই যেতিয়া গান কৰোঁ আৰু তেতিয়া খুহুতীয়া ঘটনা বুলি ক'লে যথেষ্ট থাকে আমাৰ গানবিলাক তেনেকৈ হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰোঁ বাণী বন্ধনৰ সময়ত কেনেকুৱা হয় যে মই এনেকৈ বহুত বেছি মনত নাই কিন্তু এটা কথা মোক সেইটো সদায় মনত থাকিব খুহুতীয়াও বুলিও ক'ব পাৰে আৰু স্মৰণীয় মোৰ ঘটনা এটা ক'ব পাৰে তেনেকুৱা আচলতে মই সংগীত শিকা নাই যিহেতু মই সংগীত এটা আনুষ্ঠানিক শিক্ষা লোৱা নাই তো মোৰ বহুত অসুবিধাৰ সন্মুখীন এতিয়াও হৈ আছোঁ সেইকাৰণে এই সুযোগতে কৈ লওঁ যে সংগীত শিকি পেলাইহে এই লাইনত আহিলে ভাল আৰু মই যেতিয়া লখিমী এলবামটো কৰোঁতে দিগন্ত বৰদলৈ তেওঁ মানে মোৰ ভইচটো ডাব কৰে তো তেওঁ আছিল মানে সেই সময়ত ষ্টুডিঅ'ত তো তেওঁ মোক এনেকুৱাকৈ মই যিহেতু গান লখিমীৰ কথা কৈ আছোঁ দেই গানটো গাব নোৱাৰোঁ তো তেতিয়া মোক তেওঁ মাইক্ৰফোনটো এনেকৈ হাতত দি এটা মাইক্ৰফোন দিয়ে কিন্তু মাইক্ৰফোনটো মানে মেইন ইয়াতে তাৰডাল নাথাকে এইটোতে ভইচটো নাযায় ইয়াত অৰিজিনেল মাইক্ৰফোনটো ইয়াত লগাই দিয়ে মানে মোৰ ফিলটো আনিবৰ কাৰণে তেওঁ মোক মাইক্ৰফোনটো থৈ দিছে আৰু এনে এটা মিছা মাইক্ৰফোন লৈ মই তেনেকৈও ষ্টেজত যেনেকৈ গান গাওঁ মই মানে তেওঁ কৈছিল যে তইতো ষ্টেজত ইমান ধুনীয়া গাৱ ইয়াতে কিয় গাব পৰা নাই তেনেকুৱা ধৰণে মোক আচলতে এই ভইচটো মোৰ ইয়াত গৈছিল তেনেকুৱা ধৰণেও গান গোৱাইছিল বা মোক য'ত মানে মিক্স কৰে সেইটোতো মোক ডাইৰেক্টলি গোৱাইছিল দিগন্তদাৰ কাষত থাকি তো এই বস্তুবিলাক মোৰ মনত পৰি থাকে আৰু এইটো মই ভাবোঁ আৰু সেইটো স্মৰণীয় ঘটনা মোৰ এইবিলাক লখিমীৰ আৰু কেতিয়াবা হাঁহিও উঠে এইটো শেষত ইটছমিৰ দৰ্শকক কি ক'ব প্ৰথম কথা হ'ল য'ত ভাল মানুহ থাকিব তাত ভাল প্ৰডাক্ট ওলাব তাপসী মোৰ ভণ্টি আৰু ভূপেশ আৰু মোৰ ভাইটি তো দুইটাক মই আগৰ পৰা জানো বহুত ভাল হয় সিহঁত তো সিহঁতৰ প্ৰডাক্টটো নিশ্চয় সিহঁতে এটা কাম কৰিছে ইটছমি বুলি এটা ইউটিউব চেনেল খুলিছে তো এইটো মই ভাবোঁ ইয়াৰ দ্বাৰাই নিশ্চয় আপোনালোকে ভাল যিটো লাভ হ'ব তেনেকুৱা ধৰণৰ প্ৰডাক্টে আপোনালোকে পাব আৰু মই সদায় ভাল হওক তেওঁলোকৰ কামনা কৰিছোঁ ইটছমি ভাল হওক কামনা কৰিছোঁ তেওঁ ইটছমি এই চেনেলটো গ্ৰ' কৰক যিমান পাৰে আৰু আগবাঢ়ি যাওক ৰাইজক ভাল কাম কৰক ৰাইজক ভাল গান ৰাইজক ভাল প্ৰডাক্ট দিয়ক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ইটছমি এটা ইউটিউব চেনেল নতুন ইউটিউব চেনেল এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ